নমস্কাৰ পলাশ শইকীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এছএছ পৰীক্ষাৰ সন্দৰ্ভত বহুসকল বন্ধু বান্ধৱী বিপুল দাবীত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। বৰ্তমান নিযুক্তি ব্যৱস্থাৰ এটা বিশেষ বিষয় হৈছে শিক্ষক নিযুক্তি। টেট পৰীক্ষাৰ জৰিয়তে যি নিযুক্তি ব্যৱস্থা কৰিছে তাক সকলোৱে আদৰণি জনাইছে, কিন্তু তাৰ মাজতো বহু বিসংগতি থাকি যোৱা দেখা গৈছে। 2019 চনত বহুসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী সুদীৰ্ঘ 7 বছৰৰ পিছত টেট উত্তীৰ্ণ হৈ নিযুক্তিৰ পৰা বঞ্চিত হ'ব লগা হ'ল। কাৰণ তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল বা গ্ৰেজুৱেশ্যনৰ যি নম্বৰৰ ব্যৱস্থা অতি পুৰণি কালতে তেওঁলোকে যি বহুদিনৰ আগতে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰিছিলে তাৰ নম্বৰ বৰ্তমান নম্বৰৰ লগত তুলনা নোহোৱাৰ বাবে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লগা হ'ল। আৰু চৰকাৰক বিনম্ৰভাৱে বহুতবাৰ অনুৰোধ জনোৱাৰ পিছতো 2021 চনত চৰকাৰে পুনৰবাৰ টেট অনুষ্ঠিত কৰিলে আৰু তাৰ কিবা ব্যৱস্থা পাওঁ নেকি বুলি সেইসকল প্ৰাৰ্থীয়ে বহুবাৰ চৰকাৰৰ ওচৰত অনুৰোধ জনোৱাৰ পিছত তেওঁলোকৰ এটা বিশেষ ব্যৱস্থাৰ কথা ক'লে যে এছএছ পৰীক্ষাৰ জৰিয়তে তেওঁলোকে নম্বৰ বঢ়াই নিযুক্তি প্ৰক্ৰিয়াৰ লগত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু সেইসকল প্ৰাৰ্থীয়ে 2019 চনতেই এছএছ পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিছিলে, কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে সেইসকল প্ৰাৰ্থীয়ে 2021 চনৰ ডিচেম্বৰ মাহতহে পৰীক্ষা দিব পাৰিলে, কিন্তু 2 বছৰ সময় তেওঁলোকৰ অথলে গ'ল। আৰু বৰ্তমান 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে নিযুক্তি প্ৰক্ৰিয়াৰ যি অন্তিম অনলাইনৰ তাৰিখ ঘোষণা কৰা হ'ল, কিন্তু তেওঁলোক পুনৰ আকৌ এবাৰ বঞ্চিত হ'বলৈ ওলাইছে। কাৰণ নিযুক্তিৰ এছএছ পৰীক্ষাৰ ফলাফল বৰ্তমানো ঘোষণা হোৱা নাই। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়ক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে 12 ফেব্ৰুৱাৰীৰ আগতেই এছএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি সেইসকল প্ৰাৰ্থীক এই যি অনলাইন প্ৰক্ৰিয়া তাতে তেওঁলোকৰ নম্বৰ যাতে অন্তৰ্ভুক্ত কৰিবৰ বাবে তাৰ বাবে যাতে তেওঁলোকে এটা সুব্যৱস্থা কৰে। কাৰণ তেখেতসকলৰ সদিচ্ছা থাকিলে কৰিব নোৱাৰা কাম একো নাই। যিহেতু 2020 চনত 1 সপ্তাহৰ ভিতৰত BEd বা DLEDৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হৈছিল। গতিকে আজি 12 তাৰিখৰ ভিতৰত তেওঁলোকে যিকোনো প্ৰক্ৰিয়াৰ জৰিয়তে এছএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকক অংশগ্ৰহণ কৰিব পাৰে, তাৰ সুব্যৱস্থা কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়ক আজি এই ভিডিঅ'টোৰ জৰিয়তে বিশেষভাৱে দাবী উত্থাপন কৰিছোঁ, যাতে সেই বঞ্চিত প্ৰাৰ্থীসকলক পুনৰ বঞ্চিত নহ'বৰ বাবে তেওঁ ব্যৱস্থা কৰে।